ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ বিজ্ঞানৰ প্ৰথমটি পাঠ আলোচনা কৰিবলৈ গৈ আছোঁ। পাঠটি আলোচনাৰ লগতে আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তোমালোকৰ প্ৰথম পাঠটিৰ নাম হৈছে বিজ্ঞানৰ বিচিত্ৰ জগতখন আৰু ইংৰাজীত হৈছে দ্য ৱাণ্ডাৰফুল ৱৰ্ল্ড অফ চায়েন্স। এতিয়া তোমালোকেতো সৰুৰ পৰাই সাধু শুনি ডাঙৰ হৈছা। বহুতবোৰ সাধুৰ মাজত তোমালোকে এই সাধুটো শুনিছা চাগে আলাদ্দিনৰ চিৰাগ, হয়নে? আলাদ্দিন নামৰ এজন ব্যক্তিৰ কি আছিলে, তেওঁৰ এটা চাকি আছিলে আৰু সেই চাকিটোত তেওঁ যেতিয়া মোহাৰি দিয়ে তাৰ পৰা এজন জেনি ওলাই তেওঁ কোৱা প্ৰতিটো কামেই কৰি দিছিল। ঠিক তেনেধৰণে তোমালোকে আৰু কিছুমান কথা শুনিছা যে এজন ল'ৰাই এটা সপোন দেখিলে, সপোনত তেওঁ এটা দৰৱ বিচাৰি পালে আৰু দৰৱটোৱে সকলো বেমাৰ ভাল কৰি দিব পাৰে। এইবোৰ আচলতে আমাৰ কিছুমান মনে সজা কথাহে। এইবোৰ জানো সঁচা? যদি এইবোৰ সঁচা নহয় তেতিয়াহ'লে এইবোৰ বিজ্ঞান হ'ব পাৰে জানো? আমি এতিয়া পঢ়িম বিজ্ঞান মানেনো কি। বিজ্ঞান মানে হৈছে জ্ঞান, আৰু এই জ্ঞান আমি কেনেদৰে আহৰণ কৰিব পাৰোঁ? কিতাপ পঢ়ি। কিন্তু কথা হ'ল যে এই জ্ঞান লাভৰ বাবে আমি প্ৰথমতে কি কৰিব লাগিব? আমি বস্তুবোৰ ভালদৰে লক্ষ্য কৰিব লাগিব। লক্ষ্য কৰাৰ পাছত আমি কি কৰিব লাগিব? তাক পৰীক্ষা কৰি চাব লাগিব। আমি যে বস্তুবোৰ লক্ষ্য কৰি চাম তাক আমি কি বুলি ক'ম? পৰ্যবেক্ষণ কৰা বুলি ক'ম, হয়নে? পৰ্যবেক্ষণ কৰাৰ পাছত আমি কথাবোৰ কি কৰিম? পৰীক্ষা কৰিম। পৰীক্ষা কৰি চোৱাৰ পাছতে আমি তাৰ পৰা এটা উত্তৰ বিচাৰি পাম, আৰু এয়াই হৈছে বিজ্ঞান। ঠিক একেদৰে ইংৰাজীটো আমি ক'ব পাৰোঁ যে চায়েন্স ইজ নলেজ, হয়নে? আৰু চায়েন্স আমি বা নলেজ আমি কেনেধৰণে পাব পাৰোঁ? অবজাৰভেশ্যন প্ৰথম কৰিম আৰু তাৰপিছত আমি এক্সপেৰিমেণ্ট কৰিম আৰু তাৰপিছতে আমি নলেজ লাভ কৰিম। তোমালোকে নিজৰ জীৱনটো সৰু সৰু কিছুমান পৰীক্ষা কৰি চাই চাগে। এটা উদাহৰণো ইয়াত দিয়া হৈছে। আমি এটা গছৰ পুলি ল'লোঁ, পুলিটোক আমি কি কৰিছোঁ? ৰ'দত বা ছাঁটো ৰাখি চাইছোঁ। তাৰপিছত আমি পৰ্যবেক্ষণ কৰিম যে পুলিটো ৰ'দত বাঢ়ে নে ছাঁত বাঢ়ে, তাক আমি পৰ্যবেক্ষণ কৰিম। পানী পালে বাঢ়ে নে শুকান অৱস্থাত থাকিলে বাঢ়ে, আৰু ই কিমান 5 দিনৰ মূৰে মূৰে সি কিমান ওখ হয়, হয়নে? এনেধৰণে আমি এটা পুলি টাবত ৰখি পৰীক্ষা কৰি চাব পাৰোঁ। আৰু এই পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ পাছতে আমি পুলিটোৰ বৃদ্ধিৰ সম্পৰ্কে জ্ঞান লাভ কৰিম, আৰু এয়াই হৈছে বিজ্ঞান। তোমালোকক এটা ক্ৰিয়াকলাপ দিছে, এনে ঘটনা লক্ষ্য কৰিছানে যি বিজ্ঞান নহয়? কেইটামান তেনে ঘটনা উল্লেখ কৰা। তোমালোকৰ জীৱনত, দৈনন্দিন জীৱনত তেনেকুৱা ঘটনা ঘটিয়ে থাকে চাগে, তাৰ পৰা তোমালোকে উল্লেখ কৰিবা। এতিয়া আমি জ্ঞান লাভ কৰিবলৈ হ'লে বৈজ্ঞানিক মানসিকতা আমাৰ থাকিব লাগিব। চাইণ্টিফিক এটিটিউড আমি যাক কওঁ। এতিয়া বৈজ্ঞানিক মানসিকতা মানেনো কি? আমি জ্ঞান লাভৰ বাবে প্ৰথমতে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। আমি কেনেধৰণে প্ৰস্তুত কৰিম? যিকোনো এটা বস্তু আমি যেতিয়া লক্ষ্য কৰোঁ তেতিয়া আমি সেই বস্তুটোৰ প্ৰতি সন্দেহ ভাৱ আনিব লাগিব। এতিয়া সন্দেহ মানে অদৰকাৰী সন্দেহৰ কথা কোৱা নাই। সন্দেহ মানে কেনেকুৱা হ'ব লাগিব? সেই সন্দেহ প্ৰণালীবদ্ধ আৰু যুক্তিপূৰ্ণ সন্দেহ হ'ব লাগিব। কেনেকুৱা সন্দেহ হ'ব লাগিব বুলি কৈছে? চিষ্টেমেটিক বা লজিকেল ডাউট হ'ব লাগিব, হয়নে? যেনেধৰণে আমি এনেকৈ এটা উদাহৰণ ল'ব পাৰোঁ যে তোমালোকে গধূলি কি কৰিলা? সন্ধিয়া তোমালোক ক'ৰবাৰ পৰা ঘৰলৈ ঘূৰি আহিছা। ঘৰলৈ প্ৰথম সোমাই তোমালোকে লাইটৰ ছুইচটো দিছা। ছুইচটো দিয়াৰ পিছত দেখিলা যে লাইট জ্বলা নাই। তুমি প্ৰথম সন্দেহ কৰিবা যে লাইট কিয় জ্বলা নাই? বাল্বটো বেয়া হ'ল নেকি? তাৰপিছত তুমি ফেনখন দি চালা, ফেনৰ ছুইচটো দি চালা, দেখিলা যে ফেনো চলা নাই। তেতিয়া তোমাৰ মনত এনেকুৱা ধৰণৰ সন্দেহ আহিব পাৰে যে কেনেবাকৈ কাৰেণ্টেই নাই নেকি? তাৰপিছত তুমি কি কৰিলা? ঘৰৰ কাষৰ মানুহ ঘৰলৈ গৈ তাত আছে নে কাৰেণ্ট আছে নে চালা। যদি তাত কাৰেণ্ট আছে তেতিয়াহ'লে আমাৰ ঘৰৰ চাৰ্কিটটোত কিবা প্ৰব্লেম আছে। যদি নাই তেতিয়াহ'লে সেই এৰিয়াটোতে কাৰেণ্ট সেই সময়ত নাই। তেনেকুৱা ধৰণৰ সন্দেহ কৰিলে আমি কি কৰিম? কৰিলেহে আমি কথাবোৰৰ উত্তৰ পাম। শেষত অতি দৰকাৰী কথাটো কি হ'ল যে আমি মুক্ত মনৰ অধিকাৰী হ'ব লাগে। আমি অপেন মাইণ্ডেড হ'ব লাগে। অপেন মাইণ্ডেড হ'ব লাগে মানে এইটো কি কথা বুজাইছে? যে আমি কাৰোবাক বহুত ভাল পাওঁ, হয়নে? সেয়া তোমাৰ ভাইটি, ভণ্টি, বন্ধু যিকোনো হ'ব পাৰে।
তেওঁক আমি বহুত ভাল পাওঁ মানে এনেকুৱা হ'ব নালাগে যে তেওঁৰ বেয়া কথাটো আমি শুদ্ধ বুলি মানি ল'ম। তেওঁৰ যদি কিবা বেয়া কথা আছে তাক আমি শুদ্ধ বুলি মানি ল'ব নালাগে আৰু পাৰিলে আমি তাক সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁক আমি ক'ব লাগে যে এইটো তোমাৰ ভুল, হয়নে? সেইটো কথাই কৈছে যে আমি মুক্ত মনৰ অধিকাৰী হ'লেহে আমি বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰিম। এতিয়া তোমাৰ বৈজ্ঞানিক মানসিকতা আছেনে তুমি কেনেকৈ গম পাবা যে তুমি প্ৰণালীবদ্ধভাৱে কথাবোৰ সন্দেহ কৰিব পাৰা, হয়নে? চিষ্টেমেটিকেলি আমি কি কৰিব পাৰো, কথাবোৰ ডাউট কৰিব পাৰো। তাৰ পৰা আমি প্ৰুফ বিচাৰিলো বা আমি প্ৰমাণ বিচাৰিলো কথাবোৰৰ, আৰু লগতে আমি মুক্ত মনৰ অধিকাৰী বা আমি অপেন মাইণ্ডেড যদি হওঁ তেতিয়াই আমাৰ বৈজ্ঞানিক মানসিকতা বা সাইন্টিফিক এটিটিউড আছে বুলি আমি ক'ব পাৰো। এতিয়া ইয়াত এজন ডাঙৰ বিজ্ঞানী গেলিলিঅ'ৰ কথা কোৱা হৈছে। গেলিলিঅ'ই কি কৰিছে, তেওঁ প্ৰথমতে ভাবিলে যে এটা ডাঙৰ শিল আৰু এটা সৰু শিল যদি আমি একে উচ্চতাৰ পৰা একে সময়তে এৰি দিওঁ তেতিয়াহ'লে ডাঙৰ শিলটো হয়তো মাটিত আগতে পৰিব বুলি তেওঁ ভাবিলে। আৰু সেই কথাটোকে পৰীক্ষা কৰিবলৈ তেওঁ কি কৰিলে, ইটালীৰ পিছা চহৰত থকা যোনটো হেলনীয়া স্তম্ভ তাৰ ওপৰত উঠিলে। এটা ডাঙৰ শিল আৰু এটা সৰু শিল লৈ তেওঁ তাৰ ওপৰত উঠিলে আৰু তাৰ ওপৰৰ পৰা তেওঁ একে সময়তে দুইটা শিল তললৈ পেলাই দিলে। আৰু তেওঁ দেখিলে যে দুইটা শিল কিন্তু একে সময়তে গৈ মাটিত পৰিছে। তেওঁ তেতিয়াহে ধাৰণাটো সলনি হ'ল বা তেওঁ জ্ঞান লাভ কৰিলে যে ওজনৰ ওপৰত সময়টো নিৰ্ভৰ নকৰে। যিকোনো ওজনৰে বস্তু তুমি একে সময় আৰু একে উচ্চতাৰ পৰা যদি পেলাই দিয়া তেতিয়াহ'লে বস্তুটো একে সময়তে মাটিত আহি পৰিবহি। এইবোৰ কথাও কিয়নো হৈছে তাকো তোমালোকে চিন্তা কৰিব পাৰা, আৰু এই কথাবোৰ লাহে লাহে তোমালোকে বিজ্ঞানত পঢ়িবলৈ পাবা। এতিয়া কথা হ'ল যে বিজ্ঞানী হ'বলৈ বহুত টান নহয়। তুমি আমি সকলো বিজ্ঞানী হ'ব পাৰো। বিজ্ঞানী আমি কেনেধৰণে হ'ব পাৰো চোৱা, বিজ্ঞানীসকলে আচলতে কি কৰে, এটা নতুন বস্তুৰ উদ্ভাৱন কৰে বা যোনবোৰ প্ৰচলিত বস্তু, যোনবোৰ বস্তু আমাৰ চাৰিওপাশে আছে সেইবোৰনো কিয় হৈছে, কেনেধৰণে হৈছে তাক ভালদৰে পৰ্যবেক্ষণ কৰে আৰু পৰীক্ষা কৰে। এতিয়া বিজ্ঞানীসকলৰ কাৰণে আমাৰ নতুন বস্তু বা তথ্য আৱিষ্কাৰ হৈছে, যেনে আজিকালি সকলোৰে হাতত উপলব্ধ মোবাইল ফোন, সকলোৰে ঘৰত থকা মটৰ গাড়ী, উৰাজাহাজ, ৰন্ধন গেছ, দৰৱ, এই সকলোবিলাক বিজ্ঞানৰে একোটা সৃষ্টি। এতিয়া তোমালোকৰ ঘৰতো তেনেধৰণৰ বহুতো বস্তু আছে যোনবোৰ বিজ্ঞানৰ অৱদান, হয়নে নহয়? এতিয়া তুমিও যদি বিজ্ঞানী হ'ব বিচৰা তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমাৰ মেইন কামটোৱে হ'ব পৰ্যবেক্ষণ। আমি ভালদৰে কথাবোৰ পৰ্যবেক্ষণ কৰিব লাগিব, ভালদৰে চাব লাগিব। এতিয়া চোৱা, উৰাজাহাজ উৰি যোৱা আৰু চৰাই উৰাৰ মাজত কিবা মিল তোমালোকে কেতিয়াবা মন কৰিছানে? চৰাই সদায় শুই থকা অৱস্থাৰ দৰে উৰে, মূৰ ওপৰ ফালে বা পিছৰ অংশ তল ফালে কৰি নুৰে, শুই থকা অৱস্থাৰ নিচিনাকে উৰে, আৰু উৰাজাহাজেও ঠিক একেধৰণে উৰে। আৰু এই কথাটোৱে মন কৰিছিলে দুজন ককায়েক ভাইকে, আৰু তেওঁলোকৰ নাম হৈছে উইলিয়াম ৰাইট আৰু অৰিভিলি ৰাইট, হয়নে? তেওঁলোক খুব কৌতূহলী আছিলে, তেওঁলোকৰ খুব কথা জনাৰ উৎসুকতাটো আছিলে, আৰু তেওঁলোকে তাৰপিছত ঘৰত থকা যোনবোৰ চাইকেল, যন্ত্ৰ, সেই তাৰ বিভিন্ন অংশবোৰ খুলি চাইছিলে আৰু প্ৰতিটো অংশই কেনেধৰণে কাম কৰে সেইবোৰো বুজিবলৈ চেষ্টা কৰিছিল। আৰু তেওঁলোকৰ এই কৌতূহলী মনটোৰ বাবেই আৰু তেওঁলোকে পৰ্যবেক্ষণ আৰু পৰীক্ষা বহুত কৰাৰ পাছতেই তেওঁলোকে কি কৰিছিলে, উৰাজাহাজৰ নিৰ্মাণ কৰিছিলে, আৰু তেওঁলোকে হৈ গ'ল উৰাজাহাজেৰে আকাশত উৰা প্ৰথম ব্যক্তি। এতিয়া পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা, এই তিনিটাৰ সমষ্টিয়ে হৈ যাব বিজ্ঞানসন্মত পদ্ধতি, হয়নে? এই পদ্ধতিৰ জৰিয়তে আমি কি কৰিম, জ্ঞান লাভ কৰিম। বিজ্ঞানসন্মত পদ্ধতি কিন্তু কেৱল বিজ্ঞানীৰ বাবেই নহয়, ই সকলোৰে বাবে, তোমাৰ বাবে, মোৰ বাবে, আমাৰ চাৰিওফালে থকা প্ৰতিজন ব্যক্তিৰ বাবে। এতিয়া চোৱা, আমি নভবাকৈয়ে বিভিন্ন পৰ্যায়ত আমি কি কৰো, কিছুমান এনেকুৱা পদ্ধতি মানি চলো।
তোমালোকে উদাহৰণস্বৰূপে চাব পাৰা কেতিয়াবা তোমালোকে চাগে তোমালোকৰ চাইকেলখন বেয়া হলে দোকানলৈ নি পাইছা দোকানত তোমালোকৰ চাইকেলৰ আমি গম পালো যে পাম্পটো গুচি গ'ল আমাৰ চাইকেলৰ চকাৰ পাম্পটো গুচি গ'ল আমি দোকানীজনক দিলো দোকানীজনে এতিয়া তাত কোনটো অংশতনো পাম্প গৈছে কতনো ফুটাটো ওলাইছে সেইটো চাবলৈ কি কৰে এটা পানী থকা বাচনত এই টিউবটো হুমুৱাই দিয়ে আৰু যতেই যোনটো অংশই বুৰবুৰণি সৃষ্টি কৰিছে তাতেই তেওঁ গম পালে যে সেই টিউবটোৰ এই অংশটোত ফুটা আছে তাৰপিছত তেওঁ মেৰামতি কৰি তোমাৰ চাইকেলখন ভাল কৰি দিলে তেওঁ কিন্তু গম নাপায় যে তেওঁ ইয়াত বিজ্ঞানৰ ব্যৱহাৰ কৰিছে কিন্তু আমি গম নোপোৱাকে সেই মানুহজনে কি কৰিছে তাত এটা বিজ্ঞান ব্যৱহাৰ কৰিছে ঠিক একেধৰণে তোমাৰ যদি গা বেয়া হ'ল জ্বৰ উঠিলে মা দেউতাই তোমাক ডক্টৰৰ ওচৰলৈ লৈ গ'ল ডক্টৰে প্ৰথমতে তোমাক কি কৰিলে কি তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে তাৰ পৰা লক্ষণসমূহ তোমাৰ পৰা জানি ললে লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি তেওঁ তোমাৰ জ্বৰ উঠিছে নে বা কেনেকুৱা ধৰণৰ বেমাৰ হৈছে সেই কথাটো গম পাব তাৰপিছত টেষ্ট পৰীক্ষা কৰাৰ পাছত আচলতে প্ৰকৃত বেমাৰটো ধৰা পৰিব আৰু সেই অনুপাতে তোমাক দৰৱ দিব এতিয়া আৰু এটা উদাহৰণ তোমালোকক দিছে দক্ষিণ আমেৰিকাৰ পৰা বহু দূৰত প্ৰশান্ত মহাসাগৰত কেইটামান দ্বীপ আছে আৰু সেই দ্বীপত থকা মানুহবোৰৰ আচাৰ ব্যৱহাৰ ৰীতি নীতিবোৰ কাৰ লগত মিল আছে বুলি কৈছে দক্ষিণ আমেৰিকাৰ স্থানীয় বাসিন্দাসকলৰ লগত মিল আছে এতিয়া মিল থাকিবলৈ হলে কি হ'ব লাগিব এয়া হ'ল এটা পৰ্যবেক্ষণ এই যে মিলটো দেখিছে সেইটো কি কৰিছে এটা পৰ্যবেক্ষণ এটা অনুমান কৰিছে যে বহু বছৰ আগতো হয়তো দক্ষিণ আমেৰিকাৰ মানুহ তালৈ গৈছিল সেইকাৰণে তেওঁলোকৰ আচাৰ ব্যৱহাৰসমূহৰ মিল আছে বুলি ভাবিছে এতিয়া কথাটো হ'ল যে প্ৰশান্ত মহাসাগৰখন পাৰ হৈ তালৈ যোৱাটো ইমান সম্ভৱ নহয় কিন্তু তথাপিও কি কৰিলে এই কথাটোৰ সত্যতা প্ৰমাণ কৰিবলৈ কেইজনমান বিজ্ঞানী কি কৰিলে নৌকাহাজী পুৰণি ধৰণৰ নৌকাহাজী তালৈ যাত্ৰা কৰিলে যাত্ৰা কৰাৰ পাছত 101 দিনৰ মূৰত তাত গৈ তেওঁলোক উপস্থিত হল আৰু উপস্থিত হোৱাৰ লগে লগে এইটো কথা প্ৰমাণিত হ'ল যে বহু বছৰ আগতো হয়তো এনে ধৰণে প্ৰশান্ত মহাসাগৰ পাৰ হৈ দক্ষিণ আমেৰিকাৰ মানুহ সেই দ্বীপসমূহলৈ গৈছিল সেইকাৰণে তেওঁলোকৰ আচাৰ ব্যৱহাৰবোৰৰ মিল আছে এতিয়া তোমালোকক আৰু এটা ক্ৰিয়াকলাপ কৰিব দিছে বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰ কৰবাত লক্ষ্য কৰিছানে কৰিবাই নিশ্চয় কৰিবা তোমালোকে ভাল ধৰণে ভাবিবা আৰু সেইসমূহ তোমালোকে লিখি উলিয়াবা বিচিত্ৰ বিজ্ঞান ওয়ান্ডাৰফুল সায়েন্স এতিয়া আমি আহো তোমালোকৰ কথালৈ জন্মতে আমি কি থাকো এটা সৰু কেঁচুৱা তাৰ পিছত আমি খাদ্য খাই আমি কি কৰো লাহে লাহে আমি ডাঙৰ হওঁ হয়নে ঠিক একে ধৰণে গছ পুলিবোৰো ৰুওতে সৰু পুলি হৈ থাকে লাহে লাহে তেওঁলোক বৃদ্ধি হয় আমি বৃদ্ধি হ'বলৈ আমি কি কৰো খাদ্য গ্ৰহণ কৰো তেনেহলে সেই গছ পুলিবোৰ বৃদ্ধি হ'বলৈ হলেও তেওঁলোকে খাদ্য গ্ৰহণ কৰিব লাগিব তেতিয়াহলে তেওঁলোকে কেনে ধৰণে খাদ্য গ্ৰহণ কৰে সেইটো আমি জানিবলৈ মন যাব লাগিব হয়নে কেনে ধৰণে তেওঁলোকে খাদ্য গ্ৰহণ কৰে বা তেওঁলোকে সেই খাদ্যসমূহ ক'ৰ পৰা পায় সেই কথাবোৰ হয়তো তোমালোকৰ জানিবলৈ মন যায় আৰু এই উত্তৰটো পাবলৈ হলে তোমালোকে কি কৰিব লাগিব তাৰ ওপৰত জ্ঞান আহৰণ কৰিব লাগিব সেইবোৰে হৈ গ'ল বৈজ্ঞানিক মানসিকতা এই যে তোমাৰ জানিবলৈ মন যায় কিয় হৈছে হয়নে ঠিক একে ধৰণে আমি বৃদ্ধি হ'বলৈ হলে আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ কিন্তু তাৰ মাজতে এনেকুৱাও থাকে যে কিছুমান খাদ্যই আমাৰ শৰীৰটো অপকাৰ কৰে আৰু কিছুমানে উপকাৰ কৰে আমি জানিব লাগিব যে আমি কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে বা কি খাদ্যত আমি কেনেকুৱা ধৰণৰ পুষ্টি লাভ কৰিম আৰু তাৰ জ্ঞানো আমি তেতিয়াহলে আহৰণ কৰিব লাগিব এতিয়া পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো জানো নোৱাৰো পানী লাগিবই আমাক জীয়াই থাকিবলৈ আৰু বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে পানীৰ টোপালবোৰ বাৰু কেনে ধৰণে সৃষ্টি হয় বা কেতিয়াবা শিলৰ বৰষুণ দিয়ে য'ত বৰফৰ টুকুৰা পৰে এই পানীসমূহনো বৰফলৈ কেনেকৈ ৰূপান্তৰিত হয় এই কথাবোৰ তোমালোকৰ জানিবলৈ মন যায় নিশ্চয় ঠিক একেধৰণে তোমালোকৰ মাতে আঞ্জা বনাই থাকোতে ঢাকনি মাৰি থলে ঢাকনিখন যেতিয়া খুলি দিয়ে তাত কিছুমান তোমালোক কি দেখিবা পানীৰ টোপাল দেখিবা
এই পানীৰ টোপালসমূহ কেনেকৈ সৃষ্টি হৈছে সেই কথাবোৰ তোমালোকৰ জানিবলৈ মন যাব লাগিব ঠিক একেধৰণে হিমালয়ৰ ওপৰ অংশ বা মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে কিয় ঢাক খাই থাকে আমাৰ এইবোৰ অঞ্চলটো বৰফেৰে ঢাক খাই নাথাকে তেতিয়াহ'লে সেই অঞ্চলবোৰ কিয় ঢাক খাই থাকে এই সকলোবিলাক কথাও আমাৰ জানিবলৈ মন যায় ঠিক একেধৰণে তোমালোকৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ বা এই দূৰত্ব মানেনো কি সেইবোৰ আমি জানিবলৈ চেষ্টা কৰিব লাগিব ঠিক একেধৰণে গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলগাড়ীৰে প্ৰায় 1900 কিলোমিটাৰ বুলি কৈছে হয়নে আৰু আমি যদি 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে কতো নুৰুৱাকৈ যদি আমি গৈ থাকো তেতিয়াহ'লে আমি গুৱাহাটীৰ পৰা দিল্লী 16 ঘণ্টাৰ পিছত আমি পামগৈ এই একেধৰণে যদি একেখন ৰেলগাড়ীৰে তুমি পৃথিৱীৰ পৰা চন্দ্ৰলৈ একে বেগেৰে গৈ থাকা তেতিয়াহ'লে আমি কিমান সময়ৰ পাছত পামগে চন্দ্ৰ প্ৰায় 5 মাহ সময় আমাক লাগিব তেলে আমি দূৰত্বটো অনুমান কৰিব পাৰিব লাগিব কিমান দূৰত্ব হ'ব পৃথিৱীৰ পৰা চন্দ্ৰৰ ঠিক একেধৰণে আমি ৰাতিৰ আকাশৰ তৰাবোৰ সকলোৱে মন কৰোঁ ৰাতিৰ আকাশৰ তৰাবোৰ চিকমিকাই থাকে কিয়নো চিকমিকাই থাকে হয়নে বা সেইবোৰ মহাকাশত উপঙি আছে নেকি মহাকাশত আৰু কেনেকুৱা ধৰণৰ বস্তু থাকিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ হয়তো আমাৰ মনলৈ আহে আকৌ মহাকাশচাৰীসমূহ যেতিয়া মহাকাশলৈ যায় তেওঁলোকে মহাকাশৰ পৰা পৃথিৱীৰ কিছুমান চিত্ৰ লয় আৰু সেই চিত্ৰসমূহত তেওঁলোকে পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে নীলা মাৰ্বলৰ নিচিনানো কিয় দেখে হয়নে আমি এই নীলা মাৰ্বলটোতে বাস কৰোঁ নেকি বা আমি যেনেকৈ পৃথিৱীত মানুহ আছো ঠিক তেনেধৰণে বেলেগ গ্ৰহবোৰত বেলেগ কিবা জীৱ আছে নেকি বা এলিয়েন বুলি আমি যোনটো শব্দ শুনি আছো তেনেকুৱা ধৰণৰ প্ৰাণীও বেলেগ গ্ৰহবোৰত সঁচাকৈ আছে নেকি হয়নে ঠিক একেধৰণে আমাৰ পৃথিৱীখনত জীৱৰ উপৰিও বিভিন্ন ধৰণৰ পদাৰ্থ আছে শিল বালি কাগজ হয়নে মাৰ্বল বিভিন্ন ধৰণৰ পদাৰ্থ আছে এই পদাৰ্থবোৰ আচলতে কিহেৰে গঠিত বা আমি চেনিক বালিৰ লগত মিক্স কৰিলো তেতিয়া আমি পৃথক কৰিব পাৰিমনে বা পানীক আমি চেনিৰ লগত মিহলাই দিলো তাৰপিছত আমি দুইটাকে পৃথক কৰিব পাৰিমনে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰো আমাৰ মনত আহিব লাগিব আৰু তাক আমি পৰ্যবেক্ষণ কৰিব লাগিব পৰীক্ষা কৰিব লাগিব তাৰ পিছতে আমি সমাধানসমূহ পাম ঠিক একেধৰণে চোৱা সাগৰত কি চলে জাহাজ চলে এতিয়া সাগৰৰ পানীত নাবিকসকলে কেনেকৈ পথটো তেওঁলোকে উলিয়ায় কিহৰ সহায়ত উলিয়ায় জানানে কম্পাছ নামৰ এবিধ সঁজুলিৰ সহায়ত আৰু কম্পাছত কি থাকে চুম্বক থাকে আৰু এই চুম্বকডালে হৈ গ'ল কম্পাছৰ মূল বস্তু হয়নে কম্পাছ এডাল নোহোৱাকৈ এজন নাবিকে এখন সাগৰত পথটো বিচাৰি উলিয়াব নোৱাৰে কোন দিশত তেওঁ গতি কৰিব সেইটো তেওঁ জানিব নোৱাৰে আৰু এডাল কম্পাছত চুম্বক থাকিবই লাগিব আৰু এডাল চুম্বক যদি আমি মুক্তভাৱে উলমাই ৰাখো হি সদায় কেনেকুৱা দিশত থাকিব এটা মূৰ উত্তৰ ফালে মুখ কৰি থাকিব আৰু আনটো মূৰ দক্ষিণ ফালে হয়নে ফলত ই কি কৰিব দিশ নিৰ্ণয় কৰাত সহজ হয় এতিয়া আমি যদি এডাল চুম্বক মুকলিমৰিয়াকে উলমাই ৰাখো হি সদায় উত্তৰা দক্ষিণা হৈ কিয় থাকে এইবোৰ কথা আমাৰ জানিবলৈ মন যাব লাগিব হয়নে এই কথাবোৰ তোমালোকে লাহে লাহে পঢ়িবলৈ পাবা এতিয়া আমাৰ বিজ্ঞানৰ জগতখন সঁচাকৈ কি হৈছে বিচিত্ৰ বুলি কৈছে ওয়ান্ডাৰফুল বুলি কৈছে কিয় ওয়ান্ডাৰফুল কাৰণ আমি ৰাতিপুৱা শুই উঠাৰ পৰাই আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতেই বিজ্ঞান জড়িত হৈ আছে বা আমাৰ চাৰিওফালে ঘটি থকা প্ৰতিটো পৰিঘটনা প্ৰতিটো কাৰ্যকলাপতে বিজ্ঞান জড়িত হৈ আছে হয়নে তেতিয়াহলে বিজ্ঞানীসকলে কি কৈছে তথাপি বিজ্ঞানীসকলে প্ৰতিদিনে নতুন নতুন বস্তুৰ কিন্তু আৱিষ্কাৰ কৰিয়ে আছে বা নতুন জ্ঞানৰ সন্ধানতে আছে আৰু তুমিও ইয়াৰ লগত কি কৰিব পাৰা যোগ দিব পাৰা এই চিত্ৰখনৰ লগতে মন কৰা এই চিত্ৰখনত থকা প্ৰতিটো বস্তুৱে তোমালোকে তোমালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছা
হিয়া লাগিলে পইচাই হওক পানীৰ বটলে হওক জোতা হওক গ্লাছ হওক দাঁত ব্ৰাছ কৰা ব্ৰাছডালে হওক প্ৰতিটো বস্তুৱে মোবাইল ফোন কলম প্ৰতিটো বস্তুৱে হৈছে বিজ্ঞানৰ অৱদান এই তোমালোকক এটা ক্ৰিয়াকলাপ দিয়া হৈছে বিজ্ঞানৰ কি অৱদান আজি তুমি ব্যৱহাৰ কৰিলা বাৰু মনত পেলাবা যে ৰাতিপুৱা শুই উঠাৰ পৰা তোমালোকে কি এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিছা য'ত বিজ্ঞান জড়িত হৈ আছে আৰু সেইসমূহ তোমালোকে লিখি উলিয়াবা আৰু তোমালোকে এই পাঠটিত কিছুমান মূল শব্দ পাইছা যেনেকৈ পৰ্যবেক্ষণ পৰীক্ষা আনুমানিক সিদ্ধান্ত বিজ্ঞানসন্মত পদ্ধতি কৌতূহলী মুক্ত মনৰ অধিকাৰী প্ৰমাণ বিচৰা প্ৰণালীবদ্ধ আৰু যুক্তিপূৰ্ণ সন্দেহ ইমানখিনি কথাই তোমালোকক পাঠটিত দিয়া হৈছিলে এতিয়া আমি আহিম অনুশীলনীলৈ খুব সহজ কেইটামান প্ৰশ্ন তোমালোকক দিয়া হৈছে প্ৰথম প্ৰশ্নটো হ'ল খালি ঠাই পূৰ কৰিব দিছে খালি ঠাই পূৰ কৰা বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি ইয়াত কি হ'ব ইয়াত হ'ব আনুমানিক সিদ্ধান্ত দেশৰ বাবে আমি খাদ্য খাওঁ আমি কিহৰ বাবে খাদ্য খাওঁ আমি আমাৰ শৰীৰৰ বৃদ্ধিৰ বাবে ৰটো আছে বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ পাঞ্জাৱত মানুহে প্ৰধানকৈ কি খায় ৰুটি খায় পঢ়িছাই তোমালোকে পাঠটিত কি খায় ৰুটি খায় কম্পাছত কি থাকে চুম্বক থাকে কম্পাছৰ চুম্বকে হৈ গ'ল মূল বস্তু পঢ়িছিলো নে আমি এতিয়া শুদ্ধ যুক্তিটোত ৰাইট চিন দিয়া আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে শুদ্ধ ৰাইট চিন দিলা পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো জানো নোৱাৰো তেতিয়াহ'লে এইটো ভুল উক্তি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে শুদ্ধ ওলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমাকৈ থাকে নাথাকে উত্তৰা দক্ষিণা হৈ থাকে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে শুদ্ধ হলনে এতিয়া এই 3 নম্বৰ প্ৰশ্নখিনি কৰাৰ আগত আমি 4 নম্বৰ কিটা কৰি লওঁ শুদ্ধ উত্তৰত গোলটো সম্পূৰ্ণ কৰিব দিছে উইলবাৰ ৰাইট আৰু অৰিভেলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল উৰাজাহাজ এইটো ভুল কৰি দিবা তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কোনটো কামত দিশ নিৰ্ণয় কামত গধুৰ বস্তু দাঙোতে বস্তুৰ ওজন জুখিবৰ বাবে বতাহৰ গতি জুখিবৰ বাবে দিশ নিৰ্ণয়ৰ বাবে তো এইটো হৈ গ'ল ইংৰাজীত উত্তৰ কিটা চাই লওঁ হা fill in the blanks এইটো দিছে science is the knowledge acquired through observation and experiment মই লিখি দিছো observation and experiment বিটোত কৈছে observation dash and experimentation are the stages of scientific method তো ইয়াত কি হ'ব hypothesis c টো হ'ব we eat food for growth roti is mainly taken as food in Punjab পাঞ্জাবৰ মুখ্য খাদ্যটো কি হৈ গ'ল ৰুটি there is dash in a compass কি থাকে magnet চুম্বক থাকে নে ইংৰাজীত কোৱা হয় magnet 2 নম্বৰটো কোৱা আছে put tick mark against the correct statements a we should always eat healthy food correct statement tick we can live without water wrong statement cross water falls from the sky as rain true statement a suspended magnet always align east to east wrong statement cross
The upper parts of the Himalayas and polar regions are covered with snow. Right statement. তেতিয়াহ'লে ঠিক হয়নে? 3 নম্বৰটো আমি ডিসকাস কৰিম 4 নম্বৰটো চোৱা darken the circles of the correct answer. Which of the following was discovered by Wilbur Wright and Orville Wright? Orville Wright আৰু Wilbur Wright কি ডিসকভাৰ কৰিছিলে এৰোপ্লেন এটো ভুল কৰি দিবা In which of the following works compass is used? Compass কি কাৰণে ব্যৱহাৰ কৰা হয়? To determine the direction, to lift heavy objects, to measure weight of substance, to measure the speed of wind. এটো শুদ্ধ তো এটো ডাৰ্ক কৰি দিবা এটা 3 নম্বৰ প্ৰশ্ন কিটা আমি আলোচনা কৰো 3 নম্বৰ কিটা মই ধুনিয়াকৈ ইয়াত লিখি দিছো তোমালোকে লিখি লবা সম উত্তৰ দিয়া মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে কি বুলি পঢ়িছিলো আমি এটা নীলা বলৰ নিচিনা দেখে নীলা আৰু হেউজিয়া দুইটাই লিখিছো তোমালোকে অকল নীলা বুলি লিখিলো হ'ব কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তু কি চুম্বক উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উত্তৰ আৰু দক্ষিণ দিশত নাবিকসকলে সাগৰত কি দৰে জাহাজৰ দিশ নিৰ্ণয় কৰে কি দৰে কৰে কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি আছিল পৰ্যায় কেইটা পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা ঠিক একে ধৰণে ইংৰাজীটো লিখি দিয়া হৈছে Give a short answer. How does our earth look like from space? Space of পৰা পৃথিৱীখন কেনেকুৱা দেখি it look like a blue marble. হয়নে? What is the main component of compass? Compassৰ মূল বস্তুটো কি হৈছে a magnet. How does a suspended magnet remain aligned? কেনে ধৰণে থাকে Earthৰ magnetic north আৰু south pole. It aligns itself along the Earth's magnetic north and south poles. How do sailors determine the direction of their ships at sea? By using a compass which points north and south. What are the stages of the scientific method? কি asle stage gita observation, hypothesis and experiment. হৈ গল এগিটা asle তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন আৰু আমি আৰু বহুত ভিডিও বনাম আৰু ভিডিওসমূহত আমি তোমালোকৰ বাকিসমূহ পাঠো লৈ আহিম হেকাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা